নমস্কাৰ জুন্টি ফ্লক্সলৈ সমূহ বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও জিলা চৰাইবাহী অঞ্চলৰ বৰিগাঁও গাঁৱৰ পথাৰৰ মাজত এখন গাহৰি ফাৰ্মত। আৰু এই গাহৰি ফাৰ্মখন কিমান বছৰ হ'ল আৰম্ভ কৰা, কিমান টকাৰে আৰম্ভ কৰিছিলে আৰু কি কি প্ৰজাতিৰ গাহৰি আছে আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব। মাথো আপোনালোকলৈ এটাই অনুৰোধ, এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ফাৰ্মখন খোলা কিমান বছৰ হ'ল? ফাৰ্মখন খোলাৰ মোৰ প্ৰায় 1 বছৰ 3 মাহ হৈছে। 1 বছৰ 3 মাহ। এই ফাৰ্মখন খুলিব যাওঁতে কেইটা কেবিন বনোৱা হৈছিলে? ফাৰ্ষ্টে মোৰ বাঁহৰে আছিলে, তলটো প্লাছ ঢালাই দিয়া হৈছিলে, চাইডটো বাঁহৰ আছিলে। আগত কেনেকুৱা আছিলে ফাৰ্মখন? আগত ফাৰ্মখন আছিলে বাঁহৰ। এইখনে নেকি বাৰু? এইখনে, এফালেও আছিলে, ভাগা গৈছে এতিয়া লাহে। মই দেখাইছোঁ আপোনালোকক, এইখনে হ'ল পুৰণা ফাৰ্ম। এতিয়া বৰ্তমান বনোৱা প্ৰায় 1.5 মাহ হৈছে। এই 1.5 মাহত ফাৰ্মখন বনাব যাওঁতে কিমান টকা ইয়াত খটোৱা হৈছিলে? প্ৰায় এতিয়া এই 3টা ৰুমত 1,10,000 টকা গৈছে। 1,10,000 প্ৰায় প্লাছ ওপৰৰ গোটেইখিনি। আচ্ছা, আমি কিছু ফাৰ্মত লক্ষ্য কৰিছোঁ যে ওপৰত মানে টিনপাত দিয়ে, ইয়াত মানে অলপ হ'লেও মানে এইটো পাৰ্থক্যটো বেলেগ আছে। যে মানে ইয়াত মানে টিপাল দিয়া গৈছে, মানে বাঁহটো এইটো যিটো কামি বুই দিয়া গৈছে, ঠিক এনেদৰে মানে ওপৰতো এখন আছে নহয় জানো? আচ্ছা, এইটো কাম কৰিবৰ কাৰণে কিহৰ কাৰণে বাৰু মন কৰিলা বাৰু? যিহেতু মোৰ এইখিনিত মানে পথৰুৱা জেগা, মুকলি জেগা, প্লাছ মানে ইয়াত যেতিয়া জুন জুলাই এতিয়াতো বৰষুণ, মানে গৰম দিনত ইয়াত মানে বহুত গৰম হয়। গৰম হোৱাৰ ফলত মানে গাহৰিবিলাক মানে গৰমত টিংপাত হ'লে মানে টাপটো মানে সি বহুত টাইমলৈকে ৰাখি দিয়ে না। আৰু টিপাল হ'লে টাপটো মানে ইয়াত টিপাল মোৰ ডাবুল আছে। ডাবুল টিপাল কি 2খনমান আছে নেকি বাৰু ইয়াত? 2খন আছে। এই 2খন টিপাল আছে, ভাল কোৱালিটি টিপালে মই ব্যৱহাৰ কৰিছোঁ। আৰু ডাবুল আছে, তাৰ ওপৰত আকৌ আপোনাৰ হেৰি আছে, বাঁহৰ এনেকুৱা চালি আছে, তাৰ ওপৰত আকৌ বাঁহে হেৰি দিছে যাতে বতাহে তাক লৰাব নাই। বাঁহ দিয়া গৈছে, অলপ মজবুতকে দিয়া গৈছে। বাঁহ কেইডালমান খাইছে ইয়াত? বাঁহ ইয়াত প্ৰায় 40ডাল। 40ডাল। এডাল বাঁহত কিমান? এডাল বাঁহত মই এতিয়া আপোনাৰ 80 টকাকৈ লৈছোঁ। ফাৰ্মখনত এতিয়ালৈকে বাঁহত কিমান মান গ'ল টকা? বাঁহত আপোনাৰ হিচাপ বৰ্তমান মই চোৱা নাই, এনে চব মিলিতো 1,10,000 গৈছে। আচ্ছা, গাহৰি কেইটা আছে বৰ্তমান? বৰ্তমান গাহৰি এতিয়া মোৰ পোৱালি আছে প্ৰায় 10টা, আৰু দুজনী মাইকী আছে, 2জনী প্ৰেগনেণ্ট হৈ আছে, আৰু এটা বৰ আছে। আচ্ছা, এই 13টা গাহৰি কেইটাৰ পৰা আৰম্ভ কৰা হৈছিলে? বৰ্তমান ক'বলৈ গ'লে মই 2টাৰ পৰা আৰম্ভ কৰিছোঁ। 2টাৰ পৰা, তাৰমানে এটা মাইকী আৰু এটা মতা। আচ্ছা, এই 2টা গাহৰি কিমান টকা দিয়া অনা হৈছিলে? 5,000কৈ আনিছিলোঁ মই তেতিয়া। এটাত 5,000কৈ আনিছোঁ। এতিয়া তাৰ পৰাই সংখ্যাটো বাঢ়ি গৈছে। এতিয়া সংখ্যা বাঢ়িছে। এতিয়ালৈকে বিক্ৰী কৰা হৈছেনে বাৰু গাহৰি? বৰ্তমান মই বিক্ৰী কৰা নাই, খুজি আছে মোৰ পোৱালি বহুতে খুজি আছে, মই বৰ্তমান বিক্ৰী কৰা নাই। মানে মই বহাম বুলি ষ্টাৰ্টিং কৰিছোঁ না, তাৰমানে ফাৰ্মত বহলাব প্ৰায় মিনিমাম মানে মই 80-90টা গাহৰি মানে পোহাৰ মানে এটা আইটেম এটা আছে। আচ্ছা, গাহৰি ফাৰ্মখন আৰু ডাঙৰ কৰা এটা মানে মনোবল আছেনে বাৰু? আছে আছে। বৰ্তমান এতিয়া মই দেখিছোঁ 4টা, 1 2 3 4টা আছে নহয় জানো? এই 4টা ৰুমত কিমানকৈ আছে এইটো ৰুমটো? এইটো 13x13 ডাঙৰকৈ বনাইছোঁ। ইয়াত মানে এইকেইটাহঁতে ইয়াত দানা দিবৰ কাৰণে এইকেইটাখন ৰখা হৈছে নহয় জানো? দানাৰ কাৰণে। আচ্ছা, নিপুলৰ ব্যৱস্থা কিবা চিন্তা চৰ্চা কৰিছা নেকি বাৰু? নিপুলৰ ব্যৱস্থা বৰ্তমান চিন্তা কৰা নাই, কিন্তু ভৱিষ্যতে মই নিপুল লগাম। আৰু কেইটামান ৰুম বনাম বুলি ভাবিছা মনতে? ৰুম মোৰ আৰু সেইফালে যাব 3টা, এইফালে আৰু 3টা হ'ব, আৰু সিটো চাইডে আপোনাৰ তালৈকে যিমানটা হয় 4-5টা সিমানটা যাব। যিকেইটা গাহৰি বৰ্তমান ৰখা গৈছে ইহঁতৰ কাৰণে মানে ঔষধ পাতি কেনেকুৱা ধৰণৰ ৰখা হৈছে? ঔষধ পাতি মোৰ ভেটেনেৰি ডক্টৰৰ লগত সদায় মোৰ কথা বতৰা চলিয়ে থাকে, প্লাছ বাকী মোৰ যোনখিনি অভিজ্ঞতা, মই প্লাছ ফাৰ্ষ্টে অভিজ্ঞতাখিনি লৈছোঁ, তাৰপিছতহে গাহৰি ফাৰ্ম খুলিছোঁ। সেইটোতো নিয়মৰ কথা। মোৰ যোনখিনি অভিজ্ঞতা মোৰ সেইখিনি ফালৰ পৰা মই মেডিচিনবিলাক দি থাকোঁ, যেনেকৈ সময়মতে পেলু দৰৱ, সময়মতে লিভাৰ, সময়মতে সিহঁতৰ কেলছিয়ামৰ অভাৱ হৈছে নেকি বা প্ৰটিনৰ অভাৱ হৈছে নেকি, দানাত যদি পৰিমাণ কেলছিয়াম প্ৰটিন কমিছে মই তাত এড কৰি দিছোঁ। আৰু সেইমতে মোৰ আজিলৈকে কোনো গাহৰি বেমাৰ নাই। ট্ৰেইনিং কৰিছিলা নেকি? প্ৰশিক্ষণ ট্ৰেইনিং মই লোৱা নাই, মই যোনখিনি নজনা সেইখিনি মই মোৰ লগৰ এজনো ফাৰ্ম আছে তাৰ পৰা মই লওঁ, প্লাছ ডক্টৰৰ পৰামৰ্শও লওঁ, আৰু লগতে মই গুগলত চাৰ্চ কৰোঁ বা ইউটিউবত চাৰ্চ কৰোঁ যোনখিনি মই নাজানো। আৰু এতিয়া প্ৰায় মই ইমানখিনি জনা হোৱা নাই, তেওঁ মই 50% তাৰ পৰা মানে জনা হৈছোঁ। গাহৰিটো যিটো মল মূত্ৰ এইটো কোনফালে দি ক'ত পেলোৱা হৈছে? এইটো মোৰ চাইডত ফিচাৰী আছে। এইটো চাইডত ফিচাৰী আছে নেকি? এইটো ফিচাৰী আছে, আৰু ফিচাৰীতে পৰাইছোঁ।
ফিচাৰীতে পৰে না আচ্ছা ফিচাৰীত মাছ লোকেল মাছ আছে লোকেল মাছ আছে অসুবিধা হৈছে নেকি বাৰু নাই নাই মাছৰ কাৰণে লোকেল মাছৰ কাৰণে একো অসুবিধা নাই লোকেল মাছে সেইটো ভালহে পায় আহাৰ হিচাপে কিন্তু আমি যদি ৰৌ মাছ বা বেলেগ ধৰণৰ যদি গাছ কাপ এইবিলাক পুহোঁ তেনেহ'লে সিহঁতৰ অলপ ক্ষতিকৰ হয় আচ্ছা ভৱিষ্যত আৰু কি কৰিম বুলি ভাবিছা ফাৰ্মখনৰ ওপৰত ভৱিষ্যতে মানে মোৰ বিশেষকৈ মোৰ ফাৰ্মখন মোৰ আগৰ পৰাই মানে সৰুৰ পৰা এটা মন আছিলে যে এখন ফাৰ্ম খুলিম মানে ঘৰত নহয় ঘৰৰ অলপ আউটডোৰত যাতে অলপ মানুহৰ প্ৰভাৱটো অলপ কম হয় মই মানে আগৰ পৰাই ভাল পাওঁ সেইটো কাৰণে মই বনালোঁ আৰু মানে এতিয়া মোৰ বহুত ডাঙৰ কৰা মন আছে লগতে মানে মই এয়া কালাৰ চালাৰ কৰি দিম ফাৰ্মখিনি মই কালাৰ কৰি মানে বহুত মানে মন আছে আৰু ফাৰ্মখন মানে খুব ধুনীয়া দেখা সৌন্দৰ্য ফাৰ্ম লগতে মই ইয়াত ফুল চুলো ৰুই দিম ইয়াত ফুল চুলো ৰুই দিম এতিয়া বছ ষ্টাৰ্টিংহে হৈছে ফুল চুলো ৰুই দিম মানে মই বহুত মানে মানুহে যাতে কয় এখন ফাৰ্ম নহয় গাৰ্ডেনহে জানো গাৰ্ডেন হয় দেখা পাইছোঁ যে এখন ফাৰ্মখনৰ লগতে মই আপোনালোকেও দেখাইছোঁ ফাৰ্মখনৰ লগতে এইটো কিহৰ ঘৰ বনাইছা বাৰু সেইটো মুৰ্গী ঘৰ এইটো মুৰ্গী ঘৰ মুৰ্গী কিমানমান আছে এতিয়া বৰ্তমান মুৰ্গী প্ৰায় 200 মুৰ্গী আছে ইয়াতে 200 মুৰ্গী আছে আৰু মোৰ মুৰ্গীখিনি গোটেই ওলাই যায় নেকি লোকেল যে একদম পিয়ৰ লোকেল ওলাই যায় সিহঁতক চাউল তাউল দিয়া যায় এইটো কিহৰ ঘৰ আছে এইটো প্লাছ ৰাতি মানুহ থাকিবৰ কাৰণে আৰু এইফালে এইটো এটা মানে এক্সট্ৰাকে ঘৰ বনাইছো যোনটো লগৰ সমনীয়া মানে গেষ্ট হাউচৰ নিচিনা বৰ্তমান ইমান এটা ভাল হোৱা নাই আৰু ভালকে বনাব লাগিব আৰু মানুহ থকা ঘৰটো যিহেতু চাংঘৰ বনাইছিলো চাংঘৰ এইটো অলপ চৰাই অসুবিধা কৰাৰ কাৰণে সেইটো এতিয়া ভাগি পেলাই এটা পকাকে বনাম বুলি ভাবিছো মানে পথাৰৰ মাজত এটা নেচাৰেল এটা পৰিৱেশ নহয় ইয়াত থাকি ভাল লাগে ইয়াত থাকিও ভাল লাগে কোনো ধৰণৰ মানুহ ওচৰত কোনো ধৰণৰ মানুহ নাই মানে কোনো ঘৰ দুৱাই নাই ওচৰত এখন গাঁও আছে 300 মিটাৰ দূৰত মানে এখন গাঁও আছে আৰু লগতে মই ইয়াত মানে বাই চিকিউৰিটিৰ কাৰণে যিহেতু আউটডোৰত পৰে না মই কেমেৰা লগাই থৈছো চিচি কেমেৰা খোলা মঞ্চ কেনেকৈ থৈ দিলে অসুবিধা নহ'বনে বাৰু গাহৰিৰ কাৰণে মই বৰ্তমান ব্যৱস্থা মানে বিশেষকৈ ইয়াত মানুহ নাহে আহিলে মোৰ লগৰ লৈ আহে আৰু এনেকৈ যদি ফাৰ্ম থকা কোনোবা ব্যক্তি আহে তেনেহ'লে মই পটাছ পানী দি ভৰিয়াত ধুৱাই পেলাই মই মানে আদৰি আনো আৰু তাৰ কাৰণে মই এতিয়া ব্যৱস্থা কৰিম চাৰি কাষটো মই বেৰি পেলাই মানে দুটা এণ্ট্ৰি ৰাখিম এটা এণ্ট্ৰি আৰু এটা এক্সিট তাত মানে মই পটাছ পানী এনেকৈ থৈ দিম মানে মানুহে আহিলে হাত ধুই আহিব পাৰিব নেট ব্যৱহাৰ কৰিম বুলি ভাবিছা নেকি ফাৰ্মখনত নেট ব্যৱহাৰ বৰ্তমান ভবা নাই যদি ভৱিষ্যতে কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে কৰিব লাগিব বিশেষ মানে গাহৰিখিনি চেফটিৰ কাৰণে বৰ্তমানতো আজিলৈ একো প্ৰব্লেম নাই বৰ্তমান মেডিচিন কি ব্যৱহাৰ কৰি আছা গাহৰিকেইটা বৰ্তমান এইটো মাল্টিষ্টাৰ পোৱালিকো দিব পাৰি প্লাছ গিল্টকো দিব পাৰি ইয়াৰ কাম হৈছে ইয়াত প্ৰচুৰ পৰিমাণৰ মানে ভিটামিন কেলছিয়াম থাকে আৰু গ্ৰ'থৰ কাৰণে ভাল এইটো এটা মিনাৰেল মিক্সাৰ প্ৰেগনেঞ্চি গাহৰি খুৱাবলৈ এইটো এটা মিনাৰেল মিক্সাৰ এইটো মুৰ্গীকো দিব পাৰে নেকি বাৰু এইটো মুৰ্গীকো পায় মুৰ্গী পায় গৰু পায় যিমান জীৱ জন্তু থাকে পৰিমাণটো মানে লিখা হৈ থাকে আৰু এইবিলাক কি আছে মেডিচিন ইয়াত এইটো আছে বি কমপ্লেক্স ভিটামিন মানে যেতিয়া পোৱালি হয় না তেতিয়া দিবলৈ আৰু এইকেইটা হৈছে আইৰণ ইনজেকশ্যন আৰু ইমানেই আছে মেডিচিন ইনজেকশ্যন পোষ্ট কৰিবলগীয়া নিজে কৰা নিব নিজে কওঁ অন্য ডক্টৰ সহায় ল'বলগীয়া হয় নেকি নাই নিজে কৰিবলগীয়া হয় গাহৰিকেইটা বা আমাৰ দৰ্শকসকলক নিশ্চয় দেখুৱাব পাৰিম চাগে পাৰিব নিশ্চয় এইটো কি আছিলে এইটো হেমচাৰ এইটো চেৰি ব্লেক এইটো কেইবছৰ হৈছে এইটো 1 বছৰ আৰু এইটো 1 বছৰ হোৱা নাই 1 বছৰলৈ আৰু 11 মাহ ওজন কিমানমান হ'ব এই দুটা প্ৰায় 1.5 কুইণ্টেল 1.5 কুইণ্টেল আৰু এইটো 1 কুইণ্টেলৰ হয়তো 1 কুইণ্টেল হয়তো এবভ হ'ব পাৰে আৰু কি গাহৰি আছে আৰু এই ইয়কচাৰ এইটো কেইমাহমান হৈছে প্ৰেগনেণ্ট হৈছে এজনী কেইমাহমান হৈছে 8 মাহ ফাৰ্ষ্ট টাইম নে এজনী ফাৰ্ষ্ট টাইম আৰু ইয়াত এইবিলাখন পোৱালি দেখিছোঁ এই পোৱালিবিলাকত এইখিনি হৈছে মোৰ ঘৰৰ পোৱালি বাকী এইয়া এটা বৰ আনিছো মানে এটা সৰু বেষ্টৰ কাৰণে বৰ এটা আনিছো প্লাছ মাইকী এজনী অনা গৈছে ইয়কচাৰ এইকেইটা কি আছিলে এইকেইটা হেমচাৰ আৰু চেটেল ব্লেকৰ ক্ৰছ
সেইটো হ'ল ইয়কচাই সেইটো ইয়কচাই দুটা আছে আৰু লগতে মানে মই এইটো মানে বিক্ৰী কৰিম কোনটো গাহৰি এইটো এইটো বড়োৰ কাৰণে খুবেই ভাল বড়ো নে আৰু মোৰ বৰ্তমান মানে প্ৰয়োজন নাই সেইকাৰণে মানে মই এইটো বেচিম এইটো প্ৰয়োজন নাই নেকি বৰ্তমান এতিয়া মোৰ প্ৰয়োজনটো কম বৰষুণৰ কাৰণে মোৰ ৰুমৰ অকণমান অভাৱ চলি আছে সেইখিনি পোৱালিকো মই হেৰি কৰিব লাগিব সেইকাৰণে এই বড়োটো মই বেচিম আচ্ছা এইটো দামটো ক'বা নেকি কিমান মান হ'লে দিবা দামৰ মানে এতিয়া মোক ফোনৰ নম্বৰটো দিম ফোনৰ নম্বৰটো কৈ পেলাই দামটো পাছত কৰা যাব ঠিক আছে ফোন নম্বৰত যোগাযোগ কৰিলে পোৱা যাব গাহৰিটো বিক্ৰী হৈ যাব এইটো কাৰোবাক বড়োৰ কাৰণে লাগিলেও লাগিব কাৰোবাক যদি বেলেগ হেৰি কাৰণে লাগে কাটিঙৰ কাৰণে লাগে তেতিয়াও পাব বৰ্তমান তুমি কি ক'ব বিচৰা যে নতুন প্ৰজন্ম যিখিনি যুৱক তো এনেই কটাই ক'বা নেকি বাৰু এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰোঁ যে এইবিলাক কেৰম বৰ্ড খেলি বা ৰাস্তাই ঘাটে এনেই ঘূৰি ফুৰি বাইকখন লৈ একো লাভ নাই সেনেকুৱা টাইমটো মানুহে আমিও পাৰ কৰি আহিছোঁ ফূৰ্তি কৰিব লাগে এনেকুৱা নহয় যে ফূৰ্তি কৰিব লাগে লগৰ সমনীয়াৰ লগত ফূৰ্তি কৰিব লাগে কিন্তু এটা টাইম সেই টাইমটো কৰিব লাগে তাৰপিছত আমি নিজস্ব এটা কামো বিচাৰি ল'ব লাগে যোনটোৰ পৰা আমি টকা অৰ্জন কৰিব পৰা যায় বা ভৱিষ্যতটো আমাৰ কিবা এটা গঢ়িব পৰা যায় অকল যে চাকৰি পিছতে দৌৰি ফুৰিলে নহ'ব চাকৰি এতিয়া চবৰে কাৰণে চাকৰি নহ'ব আজিকালি চাকৰি ক্ষেত্ৰতো বহুতেই ঘূৰি ফুৰে বহুতেই নাপায় এতিয়া চাকৰি পালেতো ভাল কথা নাপালেতো আমাৰ ছেকেণ্ড এটা অপশ্যন থাকিব লাগিব যে কিবা এটা কৰিতো খাব লাগিব এতিয়া এইবিলাক কৰি এতিয়া মনটো ভাল লাগে প্লাছ তাৰ পৰা আমাৰ পইচাও আহিলে ইয়াৰ পাছৰ প্লেনিং কি কৰিম বুলি ভাবিছা ইয়াৰ পাছৰ প্লেনিং মই আৰু এটা ভিডিঅ'ত আপোনালোকক জনাম যে মই আগতে কি কৰিছিলোঁ বা কেনেকৈ ফাৰ্মখন গঢ়িবলৈ মন গ'ল সেইবিলাক মই আপোনালোকক জনাম ফাৰ্মখন আৰু অলপ ডেভেলপমেণ্ট হোৱাৰ পাছত গাহৰি আৰু এই চৰাইবোৰ তুমি অকলে মেইনটেইন কৰা নে তোমাৰ লগত কোনোবা সহায় কৰে সহায় মানে বৰ্তমান এতিয়া ল'ৰা এজন আছিলে সি অলপ মানে বৰ্তমান তাৰ অলপ ঘৰৰ কামৰ কাৰণে ঘৰত যাবলগীয়া হ'ল এনেইতো সি নাথাকিলেতো ময়ে কৰোঁ এনেকুৱা নহয় যে ল'ৰাজন থাকিলেই মই নোৱাৰিম মই কৰোঁ একচুৱেলি আনৰ ওপৰত মানে আশা কৰি আপোনালোকৰ যিকোনো এখন ফাৰ্মেই হওক বা যিকোনো এটা কাম হওক আমি গঢ়ি তুলিব নোৱাৰোঁ নিজে কষ্ট কৰিবই লাগিব আৰু নিজে কষ্ট কৰিলেহে নিজৰ জ্ঞানটো নিজে ভিতৰত সোমাব আৰু জ্ঞানটো হ'লেহে আমি আৰু ডাঙৰ নিজে কষ্ট কৰিলে কিছুমান অভিজ্ঞতা পোৱা যায় আৰু অভিজ্ঞতাটো বহুত অভিজ্ঞতা চৰাই চিৰিকটি মেডিচিন কি বেমাৰ লাগিছে এইখিনি বহুত অভিজ্ঞতা আৰু সেই অভিজ্ঞতা লৈহে আমি আগবাঢ়িব পাৰিম নমস্কাৰ মোৰ নাম লক্ষ্যজ্যোতি বৰা মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু চৰাইবাহী বৰিগাঁও এইখিনিত পৰে গাঁওবোৰ আৰু মই এতিয়া পথাৰতে বৰ্তমান খুলিছোঁ ফাৰ্মখন ঘৰৰ পৰা অকণমান আউটডোৰ পৰে ঠিক আছে বাৰু মই ভাল পালোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ জয় আহ ধন্যবাদ